হাই গাইজ, মোৰ নতুন ভিডিঅ'লৈ এটি স্বাগতম জনাইছোঁ আৰু মই এতিয়া আছোঁ বৰপেটাত। তো বৰপেটাৰ চিনপৰা ভিটিত। তো মোৰ তাৰ কিছুমান দৃশ্য দেখুৱাম আপোনালোকক। আৰু ইয়াত শংকৰদেৱে পোনপ্ৰথমে আহিছিলে আৰু বহুতে নাজানে এই কথাটো। মানে যিমানে সত্ৰ আছে বৰপেটাত, সত্ৰৰ ভিতৰতে আমাৰ এইখনে সকলোতকৈ ডাঙৰ সত্ৰ। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু এনেতে এজন বন্ধুক লগ পালোঁ, মোৰ সৰু কালৰে বন্ধু আছিল। তো ভালে আছা? ভালে আছা? নমস্কাৰ দিবা নাংগে, ভালে আছা? ঠিক আছে। চা, আমাৰ যি বৰপেটা সত্ৰত মানে সকলো সত্ৰৰ ভিতৰতে আমাৰ এইখনে ডাঙৰ সত্ৰ হয়, যিমান বৰপেটাৰ সত্ৰ আছে, হয়নে? তো আমাৰ এইখনৰ নাম চিনপৰা ভিটি সত্ৰ বুলি বা থান বুলি কয়। তো যেতিয়া মানে শুনিছোঁ বহুত আগৰ পৰাই, যেতিয়া শংকৰদেৱে ইয়াত আহিছিলে, মানে আহোঁতে মানে 5টা শুভ চিন যে দেখিছিলে, সেই ঠাইডোখৰ ক'ত আছে? সেই এনেকৈ গেলি পাই যাবা। এই ইয়াতে কোনফালে? এই ইটো চাইডি গেলি কোনফালে? আপুনি অলপ লৈ যাবনে? অঁ, আহক। গুৰুজনাই উজানিৰ পৰা নামনিলৈ আহি 5টা শুভ চিন দেখি প্ৰথম পদাৰ্পণ কৰা ঠাই এইখন। আৰু তোমাক মই এটা বস্তু দেখি আছোঁ। গুৰুজনাই প্ৰথমতে এই জানটোৰে আহি এই ৱালখনৰ পিছফালে এই ৱালখন, এই যোনখন ৱাল আছে তোমাৰ, এই জানটোৰ জনেৰে আহি কেনে প্ৰথমে ইয়াত মানে ইয়াততো বৰ্তমান আগতে ৱাল দিয়া নাছিলে, মানে নতুনকৈ সাজিছে ৱাল কেইখন। তো মই এৰে পিছফালে গৈ দেখুৱাব পাৰিমনে জানটো? অঁ, পাৰিব পাৰিব, এনেকৈ যাব লাগিব। অঁ, ঠিক আছে। তো বন্ধুজনে ক'লে, তো ৱালৰ মানে সেইটো ভাগে মানে জান গৈছে যেতিয়া শংকৰদেৱ আহিছিলে। তো জানটো বৰ্তমান মানে বহুত লেতেৰা হৈ আছে। তো মই সেইকাৰণে ভিডিঅ'ত নেদেখুৱালোঁ, আৰু মানে দেখুৱালে বহুত বেয়া হৈ যাব ভিডিঅ'টো। তো সেইবাবে মই নগ'লোঁ। তো এতিয়া বহুত ধৰণৰ বেলেগ বেলেগ বস্তু আছে, তো আপোনালোকক দেখুৱাই থাকিম। তো আপোনালোকেও ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু ইয়াত এটা মঠ আছে, মঠটো বহুত পুৰণি হয়। তো মই দেখাই আছোঁ, মানে ইয়াত ধুনীয়াকৈ ৰঙো কৰিছে নতুনকৈ। তো দেখাই আছোঁ, চাওক। আৰু বন্ধু, তোমাক এটা কথা সুধোঁ, এই মঠটো যে আছে, এই মঠটোৰ ভিতৰে মানে কি কি বস্তু আছে? এই মঠটোৰ ভিতৰত মহাপুৰুষ শংকৰদেৱৰ পদচিহ্ন পোৱা যায়। অঁ, মানে পদচিহ্ন মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানে যিটো ভৰিৰ খোজ, মানে তাৰে শিলৰ স্তম্ভটো, সেইটো পোৱা যায়। এই কীৰ্তনঘৰৰ ভিতৰত আৰু এই যোনটো তোমাৰ এই কীৰ্তনঘৰটো আছে, এই কীৰ্তনঘৰৰ ভিতৰত বহুত ধৰণৰ বস্তু আছে। বহুত বস্তু আছে তোমাৰ। মানে কি কি বস্তু আছে অলপ কৈ দিব নেকি? তাৰ তোমাৰ গুৰু আসন আছে। গুৰু আসন, তো গুৰু আসনটো মই দেখুৱাব পাৰিমনে মানে ভিতৰলৈ গৈ? অঁ, পাৰিব, কিন্তু বৰ্তমান মানে মানুহ এজন আছে, ভকত এজন, তেওঁ অহা নাই। তেওঁ আহিলে মানে তো গধূলি হৈ যাব চাগে। তো মইতো ইমান গধূলিকৈ থাকিব নোৱাৰোঁ। তো যিমানখিনি পাৰোঁ মানে, তো মই বাহিৰৰ পৰা মানে দেখুৱাব পাৰিমনে জুম কৰি, মানে গুৰু আসনখন? পাৰিব। অঁ, ঠিক আছে, ব'লা তেনেহ'লে। আৰু এইখনে হৈছে মেইন গুৰু আসনখন, যিজন মোৰ বন্ধুৱে কৈছিল। আৰু এতিয়া এই তলা মৰা আছে এই গেটখন, তো গধূলি খুলিব। তো মই বাহিৰৰ পৰাই দেখুৱাই দিছোঁ, জুম কৰি চাওক। আৰু ইয়াত এডাল নেদেখা বস্তু দেখিলোঁ, মানে এনেকুৱা গছ কেতিয়াও দেখা নাই, মানে আম গছ হয়। তো আম গছ বহুতে দেখিছোঁ আৰু বহুতো খাইছোঁ আম গছ, কিন্তু এনেকুৱা গছ এডাল দেখা নাই, যিটো গছৰ বহুত বছৰ হৈ গৈছে। কিন্তু মোৰ লগৰজনে ক'ব কিমান বছৰ হৈছে, কিমান বছৰ হৈছে। মই আপোনালোকক দেখুৱাই আছোঁ গছডাল, তো তাৰ আগতে কৰিব। এই গছখন 500 বছৰৰ অধিক হৈছে, 500 অধিক হৈছে, কিন্তু 500 বছৰ মানে একদম পাৰ হৈ গৈছে। অ' মাই গড, চাওক। আৰু এই গছ মহাপুৰুষজনাই নিজে হাতেৰে ৰুইছিল। অঁ, মহাপুৰুষজনে নিজ হাতেৰে ৰুইছিলে এই আম গছ। নিজ হাতেৰে অঁ, ঠিক ৰুইছিল। আছে। তো মহাপুৰুষ মানে ভগৱানৰ কিবা এটা আছে, ৰূপ বা লীলা। তো চাগেতো হ'ব এনেকুৱা গছ, কিন্তু মই জীৱনত প্ৰথমবাৰ দেখিলোঁ। চাওক, আৰু ওখটো ওখ, একেবাৰে কিমান ওখ। আৰু ইয়াত ঠানিবিলাক বা আৰু এটা তোমাক কথা সুধোঁ, মানে ইয়াত আম লাগেনে? আম লাগে। আম মানে তুমি পাৰি ভাগৰ লাগি যাব তোমাৰ, ইমান লাগিব। হয় নেকি? আৰু আমটো খাবলৈ কেনেকুৱা, মিঠা হয় চাগে? চেনীতকৈ মিঠা। অঁ, যিহেতু মহাপুৰুষ যিজনাই তুমি নিজ এবাৰ হাতেৰে ৰুইছে, তুমি সেইকাৰণেতো চাগে মিঠা হৈ তুমি যাব। এবাৰ খালে বাৰ আহিবা ইয়াত। হয় নেকি? ঠিক আছে, তো মোলৈও অলপমান ৰাখিবা, এইবাৰ আম লাগিব। হ'ব তো তুমি ফুলিছে চাগে আম। তুমি আহিব লাগিব। অঁ, আৰু নিশ্চয় আহিম, তুমি যেতিয়া ক'লাই আম খাবলৈ, আৰু মোক মাতিবা যেতিয়া আম তুমি ফুলে বা আহিবা। যেতিয়া আম লাগিব, যেতিয়া পকিব, তেতিয়া নিশ্চয় আহিম মই। আহি ঠিক আছে, মোক একবাৰ কল কৰিবা আৰু মোৰ নাম্বাৰটো লৈ ল'বা, অঁ মই দি দিম তোমাক। ঠিক আছে।
আৰু দেউলৰ সময়ত বোলে আমাৰ মামা আহিছিলে, হিমন্ত মামা। তো আমাৰ বোলে সত্ৰতো বোলে মানে চিনপৰা ভিত্তিতো অলপ কিবা টকা পইচা কিবা দিছিলে, তো সেইবাবে কিবা কামো চলি আছে শুনিছোঁ। মানে আহিছিল দেউলৰ সময়ত আহিছিল তেওঁ। দেউলৰ সময়ত আহিছিলে। তেওঁ এই কীৰ্তনঘৰত চালে, সেৱা কৰিলে। তাৰপাছত তেওঁ কীৰ্তনঘৰটো নতুনকৈ বনোৱাৰ বাবে কিছু পইচা দান দিলে। অঁ হয় হয়, এইটোতো ভাল কাম কৰিছে, বহুত ভাল কাম কৰিছে মামাই। আৰু মামাক বহুতেও ভাল পায়, ময়ো ভাল পাওঁ মোৰ ফালৰ পৰা। তো এতিয়া কাম য'ত চলি আছে, তো তালৈ মই আপোনালোকক দেখুৱাই আছোঁ। মানে তাত কি এটা বনোৱাৰ কথা কৈছিলে, তেওঁ সেই মানে কিবা দৌলৰ কিবা দেউল বনাব। অঁ দৌল বানাব, দৌল 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 অঁ ঠিক বনাব। আছে, দৌল বানাব। মানে তাততো মিস্ত্ৰীৰ কাম চলি আছে কিজানি। অঁ চলি আছে, এই চাব পাৰে আপুনি। অঁ কোনবাৰকে আছে, তো আপোনাৰ এইটো সকলো কাম আগৰফালে চলি আছে। হয় নেকি? তো তাত গৈ লগ পাইছোঁ দিয়ক, চাই থাকক। মানে ইয়াত বৰ্তমান মানে নতুনকৈ সাজি আছে আৰু এইফালে মিস্ত্ৰীৰ কাম চলি আছে। তো এইজন খুৰে ক'ব অলপ, কওক। অঁ হেল্ল', टेंशन नहीं लेने का, अपुन है ना। কওক। মানে এই যোনটো মানে এইটো কিমান দিনৰ পৰা আৰম্ভ চলি আছে আপোনাৰ, এই যোনটো মানে আপোনাৰ দৌল মহোৎসৱ হ'ব? এইটো মোটামুটি আজি 2 মাহ ধৰি কামৰ গোটেই মাহে কাম চালু হৈছে না। এইটো হ'ল দেউল, এইটো হ'ল যোগমোহন, ইফালে অতিথিশালা আছে আগত, অঁ ইফালে আইসকলৰ কাৰণে আমি ঘৰ বনাই আছোঁ। ৱালৰ কাম, আমাৰ বাউণ্ডেৰী ৱালৰ কাম চলি আছে। মানে আপোনাৰ কমপ্লিট কিমান দিনৰ ভিতৰত হৈ যাব এইটো? এইটো বুলি নহ'ব মানে আমি গোটেইখিনি কাম আৰম্ভ কৰি আছোঁ না। অঁ অঁ গোটেইখিনি এটা কামত হাত দিয়া নাই। এইটো আমি উঠি থকাৰ 1 মাহ হৈ যায়। এইটো আমি প্ৰিণ্টটো উঠি থকাৰ 1 মাহ তাৰমানে পূৰা হৈ যায়। তাৰপিছত এই যুগ্মখনটো উঠি থকাৰ 1 মাহ হৈ যায়। কিবাকি আমাৰ বাউণ্ডেৰী ৱাল কাম চলি আছে। কিবাকি আমাৰ আলহীৰ কাৰণে হলটোৰো প্ৰিণ্ট উঠি গৈছে। এনেহেন ধৰণৰ আমি কাম গোটেইবিলাক হাত দিছোঁ। ইফালে আমাৰ চিকিউৰিটি গাৰ্ডৰ কাম চলি আছে। হয়। আমাৰ চিকিউৰিটি গাৰ্ডৰ তাৰমানে কাম চলি আছে। এতিয়া তাৰমানে ঘটনা হ'ল কি, নানানটা কামত আমি মানুহখিনি দিছোঁ। আপোনালোকে ফটো মাৰি চাই যিটো পায় সেইটো আৰু জানি ল'ব। ঠিক আছে দিয়ক, ঠিক আছে। আপোনালোকে ফটো মাৰি আৰু যিমান পাৰে সিমান অলপ সোনকালে কামৰ প্ৰচেষ্টাটো কৰি দিলে ভাল হ'ব। আমাৰ কামবিলাকৰ মানে টাইম এটা লাগিব। অঁ হয় হয় আমি তাৰমানে ৱালখনত গাঁঠাৰ পিছতে যে আজি গাঁঠি কালি মাটি ভৰাই দিম সেইটো নহয়। হয় আমি কমচে কম আমি 10 দিন 15 দিন পানী খুৱাব লাগিব, 21 দিন খুৱাব লাগে নিয়মত। কিন্তু আমি 15 দিন হ'লেও পানী খুৱাব লাগিব, তাৰপিছত মাটি ভৰাব লাগিব। আমি সেইকাৰণে গোটেইখিনি কাম তাৰমানে হাত দিয়া হৈছোঁ। দিয়ক, ঠিক আছে দিয়ক। আপোনাৰ এইখিনি কথাই শুনি ভাল লাগিলে। অঁ ঠিক আছে। আৰু লগতে মোৰ ফালৰ পৰা অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনালোঁ। মানে কাৰণ যিহেতু ইয়াত কাম চলি আছিলে, তো ইয়াত টকা পইচা বহুতো দিছে, তো সেইবাবে বহুত বহুত ধন্যবাদ। আৰু তোমাকতো বহুতো কথা সুধিবলগীয়া আছিলে, কিন্তু আজি টাইমো নাই মোৰ হাতত বেছি, তো সেইবাবে নোৱাৰিলোঁ। তো বেলেগ দিনা বা বেলেগ দিনত লগ পালে আকৌ আহিম মই এই সত্ৰলৈ, আৰু তেতিয়া ভালকৈ ভিডিঅ'বোৰ আৰু ভালদৰে জানি লৈ বুজি লৈ ভালদৰে দিম। তো তোমাকো বহুত বহুত ধন্যবাদ এইখিনিৰ কাৰণে, ছাপোৰ্ট কৰাৰ কাৰণে। আৰু এতিয়া কি ক'ম আৰু, মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। লাষ্টত কিবা এটা কৈ দিয়া। আৰু তুমি কি পঢ়ি আছা? মই বৰ্তমান সেই হাই ছেকেণ্ডাৰী দিছোঁ, ফাইনেল। হাই ছেকেণ্ডাৰী ফাইনেল দিছা? তোমালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিবা অঁ ঠিক আছে। আৰু ব্লগ আহি থাকিব। আৰু মোৰো এজন বন্ধু আছে ইয়াত, মানে ডিজু ভাই ব্লগ। তো ডিজু ভাই ব্লগ বুলি মাৰিলে আপুনি পাই যাব ইউটিউবত। তো চাব, সিও মোত কৰি মানে ময়ো মানে বানাই থাকোঁ আৰু দিয়কচোন। মানে সিও বেছি বানায় ভিডিঅ'। এনেকৈ আমি লগৰ মানে মিলা প্ৰীতিটো থাকিব লাগিব ন? অঁ থাকিব লাগিব। থাকিব লাগিব। আৰু তইও পিছত কি ভাবিছা, ভিডিঅ' চিডিঅ' বানাম ময়ো বুলি? পিছত এই ব্লগ এটা খুলিম বুলি অঁ ভাবিছোঁ। ব্লগ খুলিবি, বঢ়িয়া কৰি। মানে প্ৰথম অৱস্থাত মানে জানাৰ পৰা বা যোনজনে চলি মানে জানে বা ভালকৈ বুজে, অলপ বুজি চুজি লৈ সেনেকুৱা খুলিবা। হয় ঠিক আছে, এতিয়া ইয়াত ভিডিঅ'টো সমাপ্ত কৰিলোঁ। থেংক ইউ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু কাষত থকা বেল আইকনটো দবাই দিব।